অৱশেষত মুকলি আকাশৰ তললৈ আহিল বৰষাশ্ৰী বুঢ়াগোহাঁই। যোৱা ৬৫ দিন কাৰাৰুদ্ধ হৈ আছিল বৰষাশ্ৰী বুঢ়াগোহাঁই। এই মুহূৰ্তত চাওক মুকলি আকাশৰ তললৈ ওলাই আহিছে বৰষাশ্ৰী। আমি দেখুৱাবলৈ যত্ন কৰিছোঁ। এডভকেটৰ দল আছে তাৰ পিছৰ যিখন গাড়ী সেই গাড়ীখনটো আপুনি দেখা পাব। বৰষাশ্ৰী আমি দেখুৱাবলৈ যত্ন কৰিছোঁ। এই মুহূৰ্তত এক্সক্লুচিভ ফুটেজ আমি দেখুৱাবলৈ যত্ন কৰিছোঁ। কিছু যদি আমাৰ সুবিধা হয় আমি দেখুৱাবলৈ যত্ন কৰিম। আমি দেখুৱাবলৈ যত্ন কৰিম। আৰু আধা ঘণ্টাৰ পিছত হয় নিশ্চয় ইতিমধ্যে মই দেখুৱাই আছোঁ আৰু এই মুহূৰ্তে দেখুৱাওক যে যিগৰাকী অধিবক্তা এই অধিবক্তাৰ দলটো আহি উপস্থিত হৈছে এই কাৰাগাৰৰ সন্মুখভাগতে। আৰু তেওঁলোকে ইতিমধ্যে উল্লেখ কৰিছে তেওঁলোকৰ কিমান সময়ৰ ভিতৰত গোটেই প্ৰচেছটো হ'ব বুলি আশা কৰিব পাৰি। যিহেতু যথেষ্ট সময় আমি আদালতৰ পৰা আমি জেলৰ কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিছোঁ। তেওঁলোকক আমি যাৱতীয় ব্যৱস্থা কৰি থ'ব কৈছোঁ।